নমস্কাৰ, আজি হৈছে 15 জুলাই। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। বাংলাদেশীক লৈ পুনৰ হৰপ শৃংখল চলিহা। এইবাৰ বাংলাদেশীক খেদা অভিযানত নামিব বীৰ লাচিত সেনা। চৰকাৰে উচ্ছেদ কৰিব নোৱাৰিলে উচ্ছেদ অভিযানত নামিব বীৰ লাচিত সেনা। এটাকৈ বাংলাদেশী খেদিব বীৰ লাচিত সেনাই। ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতেই শৃংখল চলিহাৰ এই মন্তব্য। যেনেকৈ হ'লেও বাংলাদেশীক উচ্ছেদ কৰিবই। এই মুহূৰ্তত জনাইছোঁ যে দ্বিতীয়টো খবৰ। অৰুণোদয় ধন লাভ নকৰা লাখ লাখ মহিলাৰ বাবে আহিছে ডাঙৰ খবৰ। আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 1250 টকাকৈ। এতিয়াই পৰীক্ষা কৰক আপোনাৰ বেংক বেলেঞ্চ। আজি মহিলাৰ একাউণ্টত সোমাব পেঞ্চন আৰু অৰুণোদয় আঁচনিৰ ধন। এতিয়াই আপুনি যদি চেক কৰা নাই, এতিয়াই আপোনাৰ বেংক একাউণ্ট চেক কৰি লওক। 10 তাৰিখ পাৰ হোৱাৰ পাছতো একাউণ্টত সোমোৱা নাছিল টকা। 14 জুলাইৰ পৰাহে হিতাধিকাৰীয়ে লাভ কৰিব। অৰুণোদয়ত জনাইছোঁ আন এক খবৰ। 16 জুলাইত দিল্লী কঁপাবলৈ সাজু হৈছে আমছু। দিল্লীলৈ ৰাওনা আমছুৰ বৃহৎ দল। ৰেলৰ পৰাই চৰকাৰলৈ কঠোৰ বাৰ্তা আমছুৰ। গাদী ৰক্ষা কৰিবলৈ মুছলমানৰ ওপৰত বুলডোজাৰ চলাইছে হিমন্ত বিশ্ব শৰ্মাই। এনেকৈ কৈছে আমছুই। মুছলমান শিক্ষাৰ্থীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে চৰকাৰে। অসম চৰকাৰৰ অমানৱীয় উচ্ছেদ সমগ্ৰ দেশকে জনোৱাৰ লক্ষ্য আমছুৰ। দিল্লীৰ প্ৰতিবাদৰ পিছতে অসমতো ধাৰাবাহিক প্ৰতিবাদ কৰাৰ হুংকাৰ। মানৱ অধিকাৰ উলংঘন কৰি মুছলমানৰ ওপৰত বৰ্বৰতা দেখুৱাইছে চৰকাৰে। মুছলমানক জন্তুৰ দৰে ব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰীৰ সকিয়নি আমছুৰ।